হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু আজি এটা সৰু সুৰা মিনি পিকনিক বুলি ক'ব পাৰি, আৰু সেইটো কাৰণে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এয়া দেখিছিলে নহয়, ৰাস্তাটো ইমানে বেয়া নহয়, ইমান বেয়া ৰাস্তাটোৰ পৰা আহি ইমান ধুনীয়া এটা পৰিৱেশ পাই গ'লোঁ। চাই লওক, চবফালে মানে একদম হালধীয়া। আৰু যিসকলে আহিম বুলি ভাবি আছে, আহিব পাৰে দেই। আৰু আহি সঁচাকৈ বহুত ভাল লাগিলে। পিকনিক প্লেচ মানে ধুনীয়া এটা, আৰু মানে ধেমাজি লেচিয়া বুলি কোৱা জেগাডোখৰ চাগে বহুতে শুনিছে। আৰু এয়া আমি আহি পাই গ'লোহি। আৰু এয়া কেনেকুৱা লাগিছে সৰিয়হবিলাক চাওকচোন, মানে ফুলি আছে ধুনীয়াকৈ, চবফালে মানে হালধীয়া। আৰু আহোঁতে মানে ইমানে গৰম উঠিলে নহয়, গোটেই তিনিজনী একদম আহি পাই ধুমা কমলা কটাত লাগি গ'লোঁ, আৰু কমলা কাটি মেলি খাই আছোঁ। তাৰপিছত খাই মেলি বোলো ভাতটো অলপ লাহেকৈ খাম, যিহেতু আমি মানে ভাত চব্জি ঘৰতে বনাই অনা হৈছিলে। আৰু সেইটো কাৰণে আপোনালোকক অলপমান দেখাই দিছোঁ। আৰু চব্জিখিনি দেখাম বুলি লৈছোঁ, মানে আমাৰ হটকেছটো খোলাটো ইমান মানে বেয়া হৈছে নহয়, খুলিবই পৰা নাই। তাৰপিছত এখনতে যিহেতু খুলিব পাৰিলোঁ, আৰু শেষত বোলো আপোনালোকক দেখাওঁ, আৰু লগত দি আনিছোঁ। চাওক কি এয়া আমাৰ চব্জি গৰম গৰম হৈ আছে, একদম পূৰা ধোঁৱা ওলাই আছে দেই। আৰু এয়া মাজতে মানে এটা ৰিলচো বনালোঁ, আপোনালোকে চাগে আপলোড কৰিছোঁ। যদি নাই পোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই ৰিলচটো। তাৰপিছত এয়া হাঁহি একদম পপি একদম ভাত বাঢ়ি আছে। সিহঁতৰ দুজনে মানে বহুত ভিডিঅ' বনালে, মই মানে সেইবিলাক কথা সুধি আছিলোঁ যে সিহঁতি হাঁহি আছে। আৰু দেখিছে নহয়, এয়া কাপোৰ চাপোৰ মানে জাপিবলৈ সময় নাই, ভোক লাগিছে বোলে, পেটে বোলে কলকল কৰিছে, ভাতটো খাই লওঁ বোলে। আৰু এই আমাৰ ভাতৰ লগত আজি কি আছে তাকো বোলো অলপমান দেখাওঁ আপোনালোকক। আৰু যিসকলে পিকনিক কৰিম বুলি ভাবিছে, লেচিয়াত খুব ধুনীয়া এটা পৰিৱেশ হৈ আছে, পিকনিক প্লেচ হৈ আছে, আৰু যাব পাৰে। আৰু শেষত মানে আমাৰ দুইজনীয়ে মানে একদম বাই বাই দি দিছোঁ আৰু আপোনালোকক। তেন্তে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব নাপাহৰিব। আৰু